নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্লাত। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 পদ মুকলি কৰি দিছে। কোনটো স্বাস্থ্য বিভাগৰ পদখিনি মুকলি কৰিছে, লগতে ইয়াৰ অৰ্হতাসমূহ কিমান হয়, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণো স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোক কৈছোঁ ভেকেঞ্চিখিনি আহিছে NICL ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ মানে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ 274টা এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ এজ, চেলাৰী, লগতে কোৱালিফিকেশ্যনসমূহ কেনেধৰণৰ হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰিম। মই আগতে আপোনালোকক কৈ থোৱা আছে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিব পাৰিছে যে এই ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ জানুৱাৰী 10 তাৰিখে, মানে জানুৱাৰী মাহৰ 10 তাৰিখে 2024 চনৰ ভেকেঞ্চিখিনি ওলাই আহিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড হেজ ৰিচেণ্টলি এনাউন্স দ্য এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ই কাৰণে ভেৰিয়াছ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে দেখিব পাৰিছে 274টা এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰে, কাৰণ ইয়াত কোনো আপোনালোকৰ অফলাইন যোৱাৰ প্ৰয়োজন নাই। স্পেচিয়েলিষ্ট আৰু জেনেৰেলিষ্টৰ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকক কৈ দিছোঁ, দেখিব পাইছে NICL অৰ্গেনাইজেশ্যন নেম, টোটেল পোষ্ট আছে 274টা। আৰু ইয়াৰ জব টাইপখিনি হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় এই ভেকেঞ্চিখিনি। আৰু এপ্লাই মোড আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰে। নেম অফ দ্য পোষ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয়, 274টা আছে। কেটেগৰীজ আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। জেনেৰেলিষ্টৰ কাৰণে 130টা ভেকেঞ্চি দিছে, আৰু স্পেচিয়েলিষ্টৰ কাৰণে 142টা ভেকেঞ্চি দিছে। আৰু পে স্কেল আপোনালোকক দিয়া হ'ব 50,925 টকাৰ পৰা পৰ্যন্ত আপোনালোকে পে স্কেলসমূহ দিয়া হ'ব। লগতে আপোনালোকৰ গেট পে'সমূহ থাকিব। এজ লিমিটৰ কথা ক'বলৈ যাওঁতে ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে 21ৰ পৰা 30 বছৰ। হ'লেও আপোনালোকৰ এজসমূহ কাউণ্ট কৰা হ'ব 1 ডিচেম্বৰ 2023 পৰ্যন্ত। লগতে হ'লেও আপোনালোকৰ এজ লিমিটৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC ST কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰ বা আপোনাৰ 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেটে 3 বছৰ পাব, 38 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। যিসমূহ 33 ইয়েৰ্ছলৈকে, আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব, মানে 40 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহ পাব মই উল্লেখ কৰি দিছোঁ। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ, আৰু PWD কাৰণে 10 বছৰ। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MBBS। যদি আপোনালোকৰ MBBS নাই তেতিয়াও টেনশ্যন ল'বলগীয়া নাই। MBBS নহ'লে যদি আপোনালোকে BCom কৰিছে, তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব। যদি আপোনালোকৰ MBBS ডিগ্ৰী আছে বা আপোনালোকে যদি BCom কৰিছে তেতিয়াও আবেদন কৰিব বুলি উল্লেখ কৰা হৈছে। আৰু BCom-ৰ ক্ষেত্ৰত এটা কথা উল্লেখ কৰিছে, যিসমূহ জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ 60% মাৰ্ক লাগিব, আৰু যিসমূহ OBC বা SC ST কেণ্ডিডেট আছে তেওঁলোকে 50% মাৰ্ক হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰা যদি আপোনালোকক লিংক লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আবেদন কৰা লিংকো দি দিম। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰি আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST PWD 250 টকা, আৰু আদাৰ্ছ কেণ্ডিডেট 1000 ৰুপিজ দিলে আবেদন কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে, বা আমাক আবেদন কৰা লিংক বিচাৰিলে আমি আবেদন কৰা লিংক দি দিম। আৰু গুগল বা ক্ৰমত নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড বুলি আপুনি চাৰ্চ কৰি আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ষ্টাৰ্টিং এপ্লিকেশ্যন আৰম্ভ হৈছে 2 জানুৱাৰীৰ পৰা, আৰু লাষ্ট ডেট ছাবমিশ্যন আবেদন হৈছে 22 জানুৱাৰীলৈকে আপোনালোকে লাষ্ট ডেট হয়। 22 জানুৱাৰীৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।